ঘৰৰে ভীমকলজোপাৰ পৰা পাত এখিলা কাটি আনি এয়া জুইৰ ওপৰতে অলপ সেকি ল'লোঁ আৰু লগতে এয়া মাছ দুপিচ মই টাৱা এখনতে অলপ পানীটো নিয়হালৈকে সেকি ল'লোঁ। ইফালে জুইতে মই কণবিলাহী, জলকীয়া, ৰচুন পুৰি ল'লোঁ আৰু এইফালে টেঙেচি টেঙা, মান ধনিয়াখিনিও সৰু সৰুকৈ কাটি ল'লোঁ। আধা ঘণ্টামান আগতে তিয়াই থৈ দিয়া চাউলখিনি আৰু এইফালে আদা এডোখৰ মই পটাতে মিহিকৈ অলপ পানী দি থুপথুপীয়া কৰি পিচি ল'লোঁ। আপোনালোকে মিক্সাৰ বা মেচিনতো পিচি ল'ব পাৰে। আৰু সকলোবোৰ বস্তু এনেদৰে মই পাতখনতে মাছৰ ওপৰতে দি দিলোঁ। লগত দিলোঁ এয়া জালুকৰ গুড়ি, হালধি, নিমখ আৰু মিঠাতেল অলপ দি সকলোবোৰ ভালদৰে সানি লৈ পাতখনতে মেৰিয়াই মই এয়া ভাতৰ চৌৰ ওপৰতে বহাই দিলোঁ। আৰু এফালে ভাতৰ চৌৰ ওপৰত বহাই দিয়াৰ পিছতেই আৰু ভাতো হ'ল, এফালে মোৰ মাছো হ'ল। মাছ হোৱাৰ পিছতে মই ইয়াক পৰিৱেশন কৰিলোঁ। গোন্ধত ইমান আমোলমোলাই আছে আৰু অলপ লগতে খায়ো চালোঁ, ইমান সুন্দৰ হৈছে। আপোনালোকেও এনেদৰে খাই চাবচোন, কিমান ভাল লাগিব। আৰু আপোনালোকে যেতিয়া বনাই খাব মোক কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। ধন্যবাদ।